Hello everyone, নমস্কাৰ মই ৰশ্মিয়া আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ' লৈ কি খবৰ সকলোৰে আশা কৰো সকলো ভালেই আছে আজি পুনৰ আহিছো আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আৰু আজি ভিডিঅ'টো ষ্টাৰ্ট কৰা বহুতেই দেৰি হ'ল আগবেলা ঘৰত কাম কৰা মানুহ লাগি আছিল এতিয়াও লাগি আছে অৱশ্যে আৰু সিহঁতক ভাত পানী বনাই মেলি দিওঁতে অলপ দেৰি হ'ল ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে আৰু এফালে যাম ভাবিছো বস্তু এটা খাবলৈ মন গৈ আছে আসলতে ফুচকা খাবলৈ বিৰাট মন গৈ আছে অকলে ঘৰত বেয়াও লাগে খাবলৈ কাৰণে লগত লগ থাকিলে ভাল লাগে খাবলৈ আৰু বাইদেউহঁতৰ ঘৰলৈ যাম ভাবিছো তাকে আপোনালোককো দেখুৱাম কেনেকৈ বনাও চাই যাব ভিডিঅ'টো এতিয়া ভাত পানী খাই বৈ মেলি আজৰি হৈ লওঁ তাৰ পাছতহে অলপ লাহেকৈ ওলাই যাম একেবাৰে বাইদেউহঁতৰ ঘৰতহে গৈ লগ পাম চাই যাব ভিডিঅ'টো শেষলৈকে এয়া ওলালো এতিয়া যাবলৈ লৈছো গৈ পাই আপোনালোকক লগ পাই আছো আকৌ এয়া মাগতে স্কুটি উলিয়াবলে এয়া আহি পালোহি বাইদেউহঁতৰ ঘৰ ভিতৰলৈ সোমাই যাওঁ আহক আহি পাই খেলা বস্তু বিচাৰিছে এইফালে বাইদেৱে বৰ ধুনীয়া ধুনীয়াকৈ ফুল লগাই থৈছে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ টাবতে থৈছে ধুনীয়াকৈ আগফালে আছিলে এতিয়া পাছফালে লৈ আহিলে বাইদেউহঁতৰ ঘৰত অকণমানি মেকুৰী পোৱালি এটা আছিলে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ আৰু মই অহাৰ আগতে বাইদেৱে আলু বইল কৰি থৈছিলে আৰু বুটো লগত দি দিছে প্ৰথমে আলুখিনি ভাঙি ল'ব লাগে ভাঙি লৈ তাতে এতিয়া পিঁয়াজ দি দিছোঁ আৰু লগত কেইটামান বাদাম আৰু বইল কৰা বুট কেইটামানো দি দিছোঁ আৰু ক'লা নিমখ দিয়া হৈছে আৰু এতিয়া অকণমান আমি ডেইলি ইউজ কৰা নিমখটো দি দিছোঁ আৰু ধনিয়া পাত অলপো মিহি মিহিকৈ কুটি দিয়া হৈছে গোটেইখিনি এতিয়া ভালকৈ মিক্স কৰি দিছোঁ আৰু লগত অকণমান জলকীয়া দিম সেইকাৰণে জলকীয়া কুটা হৈছে আৰু এতিয়া দি দিছোঁ জলকীয়াখিনি আৰু এইখিনি চানা খোৱাৰ সময়ত দি ল'ম এইখিনি সৰুকেইটালৈ বেলেগকৈ এক্সট্ৰাকৈ উলিয়াই থৈছোঁ আৰু এইখিনি আমি জলকীয়া দিয়া এয়া ফুচকাটো ফ্ৰাই কৰা হৈছে ৰেডিমেড পেকেট পাই যে তেনেকুৱা ফুচকা আনি খোৱা হৈছে আৰু পেকেটটোৰ লগতে পানীপুৰি মছলা এটা পোৱা যায় আৰু এইখিনি হৈছে তেতেলী পানী তেতেলী তিয়াই থোৱা হৈছিলে তাতো অকণমান ক'লা নিমখ দি দিছোঁ আৰু এয়া এতিয়া খাবৰ সময়ত আমি চানা অলপ মিক্স কৰি লৈছোঁ
অকণমানিকেইটাই বৰ আমনি কৰি আছিলে, সেইকাৰণে সিহঁতক অলপ আগতে উলিয়াই দিয়া হ'ল আৰু সিহঁতি সুদাকেও খাই আছে। এইফালে ভাগিন তাই ফটো মৰাত ব্যস্ত। আৰু এতিয়া মই প্ৰথমে পানীপুৰিখিনিত আলু অলপ ভৰাই লৈছোঁ। এয়া মোৰ প্লেট এখন ৰেডি হৈ গ'ল। এতিয়া খোৱাহে কথা। বিৰাটেই ভাল হৈছে খাবলৈ। লগত চানা বাদাম বইল বুট সেইখিনি দি দিয়াৰ কাৰণে অলপ বেছিয়ে ভাল লাগিছে। কেনেকুৱা হৈছে সেইটো কোৱা? মজা। একদম ফুচকা আবেলি সময়ত এনেকুৱা ধৰণৰ বস্তুবিলাক খাবলৈ মন যায়, ভাল লাগে খাই। ফুচকা খাই বৈ মেলি আজৰি আৰু এতিয়া এইয়া জলপান খাব লৈছোঁ, বৰা জলপান খাই লওঁ, আকৌ লগ পাই আছোঁ তাৰ পাছত। পটাপট জলপানকণ খাই মই ঘৰলৈ আহি দিলোঁ, কাৰণ বেটাৰ পৰীক্ষা আছে। হেল্ল' এভৰিৱান, বাইদেউহঁতৰ ঘৰৰ পৰা আহি পালোহি আৰু আহি পাই কাপোৰ কানি সলাই মই এইয়া বেটাক পঢ়িবলৈ দিছোঁ। তাৰ 9 তাৰিখৰ পৰা পৰীক্ষা আছে আৰু বহুত বেছি কথা কৈও নাথাকোঁ, তাক পঢ়ুৱাব লাগিব। ভিডিঅ'টোত মই ইমানখিনিতে সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আৰু ভিডিঅ'টো যদি চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকলে ভিডিঅ'টো শেষলৈকে চাইছে তেওঁলোকক বহুত বহুত ধন্যবাদ। আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে চাইছে মোৰ ভিডিঅ'টো, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ' ন'টিফিকেশ্যনসমূহ আপোনালোকে প্ৰথমে পায়। কাইলৈ পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।